Hello friends, আজিকালি টিকটকত কিছুমান ভিডিঅ' ট্ৰেণ্ডিং হৈ আছে। বিশেষকৈ কিছুমান দেখা পাই আছোঁ যে বহুত ট্ৰেণ্ডিং হৈছে যিটো অল ভিডিঅ'। এই অল ভিডিঅ'নো কি আৰু কেনেকৈ বনায় আহক আজি বিস্তাৰিত আলোচনা কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্ট কৰিছোঁ যে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে উঠি অহা বেল আইকনটো ক্লিক কৰক। তোমালোক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি এইটো কৰি ভিডিঅ'টো বনাবলৈ হ'লে প্ৰথমে আপুনি প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰৰ পৰা আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। আপুনি দুপাই বুলি ক'ব পাৰে, দুপাই বুলি যিটো ক'ব পাৰে এইটো হৈছে DOUPAI। আকৌ দুপাই বুলি দুপাই ফেচ বুলি প্ৰথমতে আপুনি চাৰ্চ কৰাৰ লগে লগে প্ৰথমে ওপৰতে আপোনাৰ এপটো আহিব। এই এপটো ডাউনলোড কৰিব আৰু এই এপৰ লিংক আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত আপুনি পাই যাব। তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। প্ৰথমতে আপুনি ভিডিঅ'টো ডাউনলোড কৰিব। মই অলৰেডি ডাউনলোড কৰিছোঁ, সেইবাবে মই জাষ্ট অ'পেন কৰি দেখুৱাইছোঁ। ইয়াত অ'পেন কৰি ডাউনলোড কৰাৰ পিছত অ'পেন কৰিব। তাৰপিছত আপোনাক এনেকৈ আহিব। ইয়াত আপোনাৰ হয়তো প্ৰথমতে আহিব পাৰে নহ'লে বা আপুনি ইয়াত পাব। ওপৰত নাপালে তললৈ নামিব আৰু তাত পাব। চবেই ইয়াত এনেকৈ অল ভিডিঅ'ৰ ফটোটো দিয়া আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত আপোনাক লগ ইন কৰিবলৈ দিব। প্ৰথমতে মই লগ ইন কৰিছোঁ, এইবিলাক আপুনি গুগলৰ লগত বা ফেচবুকৰ লগত আপুনি লগ ইন কৰি ল'ব। তাৰপিছত আপোনাক এনেকৈ আহিব। আপুনি ইয়াত ক্ৰিয়েট ভিডিঅ' ক্লিক কৰিব। তাৰ ভিডিঅ'টো আপোনাৰ ডাউনলোড হ'ব। মই অলৰেডি কৰিছোঁ, এইবাৰ মোক ডাউনলোড হোৱা নাই, ডাইৰেক্ট দেখুৱাইছোঁ। তাৰপিছত আপুনি ইয়াত ওপৰত ক্লিক কৰিব, ফটোৰ মাজত ক্লিক কৰিব। আপুনি যিকোনো আপোনাৰ নিজৰ ফটো এটা দি ল'ব। মই এইটো দিছোঁ, মোৰ ফটো দিছোঁ। তাৰপিছত আপুনি দ্বিতীয়টোত যাব, দুটা ফটো ইয়াত ডাউনলোড কৰিব। তাৰপিছত আৰু ক্লিক কৰিব। আপুনি ইয়াত আপুনি ভিডিঅ' দিব পাৰে, যিটো আপোনাৰ ইচ্ছা। তাৰপিছত আপুনি ইয়াতে নেক্সট ক্লিক কৰিব। তাৰপিছত এনেকৈ আপোনাৰ ডাউনলোড হ'ব। ভিডিঅ'টো ডাউনলোড হোৱাৰ পিছত আপুনি ইয়াত চাব। তাৰপিছত আপুনি ইয়াৰ ওপৰত আপুনি ৰঙা আখৰেৰে লিখা পাব নেক্সট, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত অলপ ৱেইট কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ইয়াত সম্পূৰ্ণ হৈছে। তাৰপিছত আপুনি ইয়াত ছেভ আছে, ইয়াত আপুনি ছেভ কৰিব। ওপৰত ছেভ লিখা আহিব, আপুনি তাত ছেভ কৰিব। আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব। ছেভ হোৱাৰ লগে লগে আপোনাৰ যেতিয়া ছেভটো হোৱা যাব, আপুনি গ্ৰেনেটিং ভিডিঅ' বুলি দেখাব। তাত আপুনি আকৌ ডাউনলোড হ'ব লাগিব। ডাউনলোড হোৱাৰ লগে লগে আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব। তাৰপিছত হেল্ল' ফ্ৰেণ্ডছ, তেতিয়া আপোনালোকে জানিলে যে ভিডিঅ'টো অল ভিডিঅ' কেনেকৈ বনায়। আজি এইখিনি লগ পাম আকৌ আন এটা ভিডিঅ'ত।